নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক পৃথিৱীৰ কেইখনমান অদ্ভুত ধৰণৰ গাড়ীৰ কথা ক'বলৈ ওলাইছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আপুনি যদি আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 5 নম্বৰত আছে লংগেষ্ট লিমোজিন। এই গাড়ীখন পৃথিৱীৰ ভিতৰত সকলো গাড়ীতকৈ দীঘল হোৱাৰ ৱৰ্ল্ড ৰেকৰ্ড আছে। এই গাড়ীখনৰ ভিতৰত সকলো ধৰণৰ সুবিধা আছে। এই গাড়ীখন ইমানেই দীঘল, ইয়াৰ ওপৰত এখন হেলিকপ্টাৰ লেণ্ড কৰিব পাৰিব। গাড়ীখনৰ ভিতৰতো চাই আপোনাৰ এনে লাগিব যে এইখন কাৰ নহয় 5 ষ্টাৰ হোটেলহে। লিমোজিন কাৰখনৰ গোটেই পৃথিৱীতে আমেৰিকান ড্ৰিম নামেৰে জনা যায়। এই গাড়ীখন 100 ফুটমান দীঘল হয়। এই গাড়ীখনৰ হেলিকপ্টাৰ লেণ্ড কৰিবলৈ 26টা টায়াৰ লগোৱা হৈছে। গাড়ীখনৰ পিছত এটা ছুইমিং পুল বনোৱা হৈছে আৰু লগতে এটা বেডৰুম আৰু এখন লাক্সাৰী বাৰ বনোৱা হৈছে। এই গাড়ীখন আমেৰিকান বিখ্যাত ডিজাইনাৰ জে অবাৰ্গে বনাইছিল। চাৰি নম্বৰত আছে পেন্থাৰ কাৰ। আপুনি এনেকুৱা এখন কাৰ দেখিছেনে যিখন পানীতো চলে আৰু ৰাস্তাতো চলে? এই গাড়ীখন ৱাটাৰ কাৰ নামৰ কোম্পানী এটাই বনাইছিল। এই গাড়ীখন পানীত ইমান বেগত চলে আপুনি ভাবিবই নোৱাৰে। এই গাড়ীখন পানীত 70 কিলোমিটাৰ পাৰ হাৱাৰ্ছত যাব পাৰে। পেন্থাৰ কাৰ ৰাস্তাটো স্পীড কম নহয়। ৰাস্তাটো এই গাড়ীখনে প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ বেগত যাব পাৰে। এই কাৰখনত 4জন লোক আৰামত বহি যাব পাৰে। এই কাৰখনত বহুত শক্তিশালী ইঞ্জিন লগোৱা হৈছে। এই গাড়ীখন আপুনি পানীত ৰখালে ডুবি নাযায়। গাড়ীখনৰ 4টা চকাতে মজবুত ব্ৰেক লগোৱা হৈছে। এই কাৰখন কিনিবলৈ মিনিমাম 80 লাখ মান টকা আপুনি খৰচ কৰিব লাগিব। 3 নম্বৰ আছে P50। আপোনালোকেতো ডাঙৰ কাৰ বহুত দেখিছে, কিন্তু পৃথিৱীৰ ভিতৰত সৰু কাৰখন দেখিছেনে? এই কাৰখন ইংলেণ্ডত বনোৱা হৈছে। এই কাৰখনত অকল এজন মানুহেই বহিব পাৰিব। এই কাৰখন 60 কিলোমিটাৰ স্পীডত যাব পাৰে। যিসকল লোকে কাৰ পাৰ্কিং কৰিবলৈ অসুবিধা হয় সেইসকল লোকে কাৰখন ব্যৱহাৰ কৰিব পাৰিব। এই কাৰখনৰ ওজন 56 কেজি। P50য়ে 2010 চনত সকলোতকৈ সৰু কাৰ হোৱাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম ভৰাবলৈ সক্ষম হ'ল। এই কাৰখন পিল নামৰ কোম্পানী এটাই বনাই উলিয়াইছিল। দুই নম্বৰ আছে ফ্লেট মোবাইল কাৰ। আপোনালোকে জীৱনত বহুতো ধৰণৰ কাৰ দেখিছে, হয়তো পৃথিৱীৰ ভিতৰত চাপৰ কাৰখন আপোনালোকে নাই দেখা। এই কাৰখনৰ হাইট 19 ইঞ্চি, কিন্তু এই কাৰখন ইমান সাধাৰণ কাৰ নহয়। এই কাৰখনত 875cc ইঞ্জিনৰ লগত জেট ইঞ্জিনো লগোৱা হৈছে আৰু এই কাৰখনৰ টপ স্পীড প্ৰতি ঘণ্টাত 107 কিলোমিটাৰ বেগত যাব পাৰে। এই কাৰখনে 2008 চনত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম ভৰাবলৈ সক্ষম হ'ল। 10 ডিচেম্বৰ 2012 চনত ফ্লেট মোবাইল কাৰখন $15,000 বিক্ৰী কৰি দিলে। 1 নম্বৰ আছে হট টাব কাৰ। এই কাৰখন দুজন ফ্ৰেণ্ডে লগ লাগি ঘৰতে বনাই উলিয়াইছিল। তেওঁলোকে সদায় ছুইমিং পুলত থাকি ভাল পাইছিল, সেইকাৰণে তেওঁলোকে নিজৰ কাৰখন মডিফাই কৰি ছুইমিং পুল বনাই পেলালে, কিয়নো ৰাস্তাত গাড়ী চলাই গৈ থাকোঁতেও ছুইমিং পুলৰ আনন্দ ল'বৰ বাবে। তো বন্ধুসকল, আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।